দুৱাৰটো লেতেৰা হৈছে, ধুবকে লাগিব। কৃষ্ণ, বিহুৱে পালেহি। বিহু গান এটাকে শুনো ৰ। কাম কৰি কৰি ভাগৰ লাগি গৈছেগে। ইছ, মৰমত মাতিছো তোমাক জানে মনি পুৰে, তুমি মোৰ পুৰে, হীৰা মাথত মনি তোমাক জানে মনি, তোমাক জানে মনি পুৰে, তুমি মোৰ পুৰে। এপাক বিহুকে নাচো ৰ। আছিলা বিচাৰি ঐ পোৱা নাই, কতেনো গৈ আছিলা বিচাৰি ঐ পোৱা নাই, জানো লগাই থৈছে বোলো এপাক ধুনীয়াকে নাচো। আপুনি যে বেডৰুমত ধুনীয়াকে বিহু জুৰি আছে, গানটো শুনি মই একে হিয়াজুৰ পৰি গৈছে। তাতে যে আপুনি নাচি আছে, ইছ ৰাম, মই দেখি ৰ'ব পৰা নাই। মোৰ বেডৰুমত বিহু লাগি থাকিল বুলি এটা সোমাই যাবি নেকি? আগতে তোমাৰ বেডৰুমলৈ আগতে কথা বেলেগ আছে। ইয়াত মই তিল মানে মিছা নকৰো। মই এনেকুৱা কি কাম কৰিলো যাৰ কাৰণে মোক আপুনি বিশ্বাস নকৰে? কিনো যাদু খানিও ঐ মানা মিঠা হাঁহিও ঐ বুকুৱে কোনটো এইটো কি হা আকি কি কথা কয় বৌ? মই আপোনালৈ কিয় চকু টিপ মাৰিম? আমি ৰেট বান্ধি থৈছো। এইটো ৰাস্তাত যিমান দোকান আছে আপোনাৰ দৰে চবে 500 টকা কৰি দিব লাগিব। নাই মোৰ প্ৰব্লেম হয় দেই। কিহৰ প্ৰব্লেম হয় হে? বিহু আমাৰ জাতীয় উৎসৱ আৰু এই জাতীয় উৎসৱত ডনেশ্যন দিবলগীয়া কিহৰ প্ৰব্লেম? ইছ ৰাম, জাতীয় উৎসৱত ডনেশ্যন দিয়াত প্ৰব্লেম নাই, প্ৰব্লেম হৈছে ডেটটোক লৈ। এইটো ডেটত অসমত কেতিয়া বিহু পতা দেখিছা হে? হেৰি আগৰ কথা বাদ দিয়ক, এইবাৰ এইটো ডেটতে বিহু হ'ব। কিন্তু ডেটক লৈ চিন্তা কৰিব নালাগে। ৰচিদখন দি গ'লো, পইচাটো ৰেডি কৰি থ'ব, নেক্সট উইকত আহি লৈ যাম, হ'ব? এইটো ডেটত মোৰ বিহু পাতে। তই সেই নেহালে চকুটিপ কিয় মাৰিছিলি? মই চকুটিপ কিয় মাৰিম? মই কনা হা, মই নি চকুৰে দেখিছো চকুটিপ মৰা। আপুনি কি কথা কয় হে? হয় না, তুমিয়ে কোৱাচোন, মই তোমালে কেতিয়া চকুটিপ মাৰিলো হে? কি হলে চিঞৰছা কেলে? আক্ৰমণ কৰিছে আপুনি। মহিলা সমিতিৰ ছেক্ৰেটাৰী হোৱাৰ কাৰণে নাজায়জ ফাইদা উঠাইছে আপুনি মোৰ ওপৰত। ক্ষমতাৰ অপব্যৱহাৰ কৰিছে আপুনি। কি হ'ল? মই ক্ষমতাৰ অপব্যৱহাৰ কৰিছো। এতিয়াই সেই ক্ষমতাৰ সৎ ব্যৱহাৰ কৰি দেখাই আছো ৰ। ঐ দেখা বাহনডাল ক'ত গ'ল বাহনডাল? ৰহ আনি আছো। আৰি আহাও দেহা এৰাচোন এৰা। কিয় তেনেকুৱা কৰা? কিমান বাৰ ক'লো বোলো ইয়ালৈ নাহিবা, কিন্তু তোমাৰ এইবিলাক কথাই মূৰত নধৰে। তোমাক চাবলৈ আহিছো ৰাম, দিনটোক 4-5 বাৰ ভিডিঅ' কল কৰিয়ে থাকা, কিমান নোচোৱা আৰু? লাইভ চোৱা আৰু স্ক্ৰীণত চোৱাৰ মাজত পাৰ্থক্য আছে ধুনু। আজি সিদ্ধাৰ্থ দীপক লাইভ চাবৰ কাৰণে মানুহে কিমান হেঁপাহ কৰে। সিদ্ধাৰ্থ দাবী চিৰিয়েল নোচোৱা নহয়, এইবোৰ তুমি গম নাপাবা। চব মানে কলে জহনী যোৱাটো কলে গ'ল। যোৱা এই জলকীয়া বমটো মানে ফুটুকে থাকে। পাতিয়ে যোৱা আৰু তেৰি মানে আকৌ কেতিয়া লগ পাম কোৱা? লগ পাম ঘূৰি হা যোৱা। ধুনু চলি যা। ক'ত গ'ল হা? এই জহনী যোৱাটো কলে গ'ল? পলাল মানে মোৰ সন্মুখত তোমাক তেনেকে চকুটি মাৰি দিলে? চকুটি পৰা নাই, কিবা সোমাইছে। গালতি নকৰিবা নেহা, কৈ দিলো কিন্তু। গালতি কৰা নাই হা? লাইফত তুমি বহুত ভুল ডিচিছন লৈছা। সেই পাগলটোক ভাল পাই পস্তাবা, কৈ থলো।
দিছে মোক এতিয়া বিউটি বাগানত কওক কথাটো নিহাও মই কিন্তু কথাবিলাক সিৰিয়াসলি কৈছো দেই ইয়া বাৰু এইবোৰ ধেমালি নহয় আৰু কথাবোৰ সদায় ভাবি চিন্তি সিদ্ধান্ত ল'বা আৰু কি চেৰা বলিয়াটোৰ কাৰণে তুমি গোটেই লাইফটো বৰবাদ কৰি দিবা এটা কথা বাদ দিয়ক আপুনি কিয় বিহু নাচি আছিলে সেইটো কওকচোন বিহু আহিলে একে গাটো একে হাত ফটাত লাগে আগতে বিহু নচা ছোৱালী নহয় আপুনি আগতে বিহু নাচিছিলে নেকি কত ডেকাক বিহু নাচি নাচি বলিয়া কৰিলো আৰু তোমাৰ কেকেদাক প্ৰথমতে কেনেকে লগ পালো বিহু নাচি থকা দেখাৰ কাৰণেহে ক'ত বিহু নাচি আছিলেনো আপুনি মুকলি বিহু হয় নেকি তাৰমানে বিহুৱে আপোনালোকৰ মিলন ঘটাই দিলে বঢ়িয়া ভাল সময়নো কোন আহে ব'লাচোন এফালে কেতিয়া ৰুম ললি মই এইটো ৰাস্তাত ঘৰ নহয় নহয় কিয় মোৰ ঘৰটো এনেকে গৈ পেলাই সিটো গলিতহে তেনেহ'লে এইটো ৰাস্তাত কিয় এইটো ৰাস্তাত কাৰ ঘৰ সেইফালে কিয় ক্ৰিকেটাৰ ঘৰটো নহয় নেকি এনেকে গৈয়ে যে সোঁহাতে ঘৰটো পায় তই এইটো ৰাস্তাত কি কৰি আছ ৰবাচোন ৰবা তোমাক দেখিলে মোক ৰুমাল আছে নেকি তোমাক দেখিলে মোৰ এটা কথা মনত পৰে দেই তোমাৰ ড্ৰাইভাৰটো এবাৰ তোমাক খেলি মেলি কৰি থাকে নেকি মানে মই কিয় কৈছো মোৰ তাত এটা ভাল ড্ৰাইভাৰ আছে তোমাক লাগিলে ধুনীয়াকে থৈ যাবহি দৰমহা পাতি ভাল দিব লাগিব দেই মই তোক যিটো সুধি আছো তই তাৰ উত্তৰ দে কোনটো কথা ইলেকশ্যনটো মানে কি আছে এতিয়া চাবা দেই আমাৰ এতিয়া লোকসভা ইলেকশ্যন আহি আছে তাত মানে যিখিনি ধৰা এক্সিষ্টিং MLA MP আছে তেওঁলোকক টিকেট দিব তেওঁলোকে কি কৰিব ৰাইজৰ টকাৰে বিহু পাতিবই নাপাতে তুমি কোৱা মই তোক বেলেগ কথা এটা সুধি আছো তই তাৰ উত্তৰটো দে কোনটো কথা সেইটোৱে এতিয়া যদি ইলেকশ্যন পাতিলে তেওঁলোকৰ ফাণ্ডৰ টকাৰে কিন্তু ক্ষতি নকৰে ফলত মাধমাৰটো কোনে খাব ৰাইজে খাব সেইকাৰণে মই কৈ আছো তোক সুধি আছো কিবা এটা তই উত্তৰ দি আছো কিবা এটা যে কেলে সেইটো কথা মই বুজি পাইছো এতিয়া তুমি চাবা দেই ফাফলা বাইদেউ যে কথাটো এইটো যে এতিয়া আমাৰ ইলেকশ্যন আহি আছে সমাগত ইলেকশ্যনত তুমি ডিউটিত মনোযোগ দিব লাগে নে ফটোৱা ফাল্টু কথাত নিজৰ বুলি মনোযোগ দিব লাগে পালনি কাটিবলৈ আহিছ বোপা ক'ত আহিবি লগ পাই আছো মই বহাচোন বহা চিনি পোৱা নাই আমাক কেলে চিনি নেপাম পিছে কোৱাচোন কেলে আহিলানো মানে বৌ এইবাৰ আমি বিহু পাতিম বুলি ভাবিছো ভালেই কথা দিয়া স্কুলৰ বাকৰিতে পাতিবানে হয় আপোনালোকৰ মহিলা কমিটিৰ ফালৰ পৰা গ্ৰুপ ডান্স এটা দিব পাৰিব নেকি কিহৰ গ্ৰুপ ডান্সনো বিহুৰ যোৱাবাৰ আপোনালোকে লতাশিল খেলপথাৰত নাচিছিল নহয় বহুত ভাল লাগিছিল বাৰু হ'ব দিয়া মিটিং হলে মই কথাটো উলিয়াম পিছে তাৰিখটো 20 জুনত 20 জুন হয় 20 জুন কেলে বিষ্ণু ৰাভা দিৱস নহয় জানো এইবাৰ 20 জুনতে বিহু হ'ব 20 জুনত বিহু দাবী ধমকিৰে কোনোবা চান্দা তোলে নেকি হা হিন্দী চিনেমা ভিলেনজনীৰ নিচিনাহে লাগিছে বহক সকলো বহি দিয়ক বহক সকলো বহি দিয়ক বহক ধন্যবাদ ওৰা বিউটি বাইদেউ কি কৰি আছা হে এনেই কিবা এটা কৰি আছিলো ক'ৰবাত বিহু মঞ্চৰ উদ্বোধন কৰিব যাবা নেকি নহয় মই মানে ভাবিছো মই যদি ইলেকশ্যন খেলো মোক কেনেকুৱা লাগিব তুমি ইলেকশ্যন খেলিবা ভাবিছো অকমানকে অলপ লেভেলটো মেইনটেইন কৰি ক'বাহে কিয় ছাৰ অপৰাধীয়ে যদি ইলেকশ্যন খেলিব পাৰে মই পুলিচ এগৰাকী হয় মই কিয় নোৱাৰিম ছাৰ কিয় ভুলকে ক'লো নেকি মই নাই কোন পইণ্টটোত দম আছে বাকলিত দম নাথাকিবলৈ কৈছে কোনে আকৌ দাবী ধমকিৰে কোনোবা চান্দা তোলে নেকি হা আৰে আপোনাৰ নিচিনা মানুহৰ পৰা তেনেকে তুলিব লাগে জাতীয় উৎসৱটোৰ নামত 500 টকা এটা দিবলৈকে বেয়া পায় আপোনালোকে সময়ৰ উৎসৱ সময়ত পতাটো দৰকাৰ আৰে সময়তেইতো পাতিছো 20 জুনত কোনোবাই বিহু পাতে নেকি আমি পাতিম তোমালোকে যি পাতা মই কিন্তু চান্দা দিব নোৱাৰো দিব লাগিব মই নোৱাৰো বুলি কৈছো দিব লাগিব আৰে দেখা নাই ছাৰ কোৱা ছাৰ মই এটা ডিচিশ্যন ললো
কি ডিচিশ্যন লৈছা ছাৰ মই এবাৰ ইলেকশ্যনত উঠিম ব্ৰেইনটো বেয়া হৈছে তোমাৰ নাই হোৱা ছাৰ মানে এইটো মোৰ ফাইনেল ডিচিশ্যন বুলি আপুনি ধৰি ল'ব পাৰে মাত্ৰ আপুনি এইটো কৈ দিয়ক মোক কোনটো দলত সোমাম পাগলামি বন্ধ কৰা আৰু কামত ধৰাগৈ যোৱা কিয় ছাৰ ছাত্ৰ সংগঠনৰ পৰা যদি ডাইৰেক্ট পলিটিক্সত জইন কৰিব পাৰে বিভিন্ন দল সংগঠনৰ পৰা যদি ডাইৰেক্ট পলিটিক্সত জইন কৰিব পাৰে আমাৰ পুলিচৰ ফালৰ পৰা কিয় নোৱাৰিব আপুনি কিবা এটা ব্যৱস্থা কৰি দিয়ক মই এবাৰ ইলেকশ্যনত উঠিমেই হয় নেকি লোকসভা ৰাজ্যসভা বিধানসভা বিধান পৰিষদ ইয়াৰ মাজৰ পাৰ্থক্যৰ বিষয়ে তুমি মোক 2-3 লাইনমান লিখি দিয়া মই ব্যৱস্থা এটা কৰি দিম লোৱা লোৱা পেইনটো আছেনে নাই টেবুলত থৈ আহিলো মই জানিছিলো এইটো লোৱা ছাৰ মই যাওঁগে নেকি লিখিব দিছো লিখা ষ্টাৰ্ট মাছ ৰাস্তাত চান্দা তোলা হা সোমাও ৰ'বচোন আপুনি কিন্তু আমাক এনে ধৰি আনিছে খুৰা মই তোৰ বাপেকৰ ভায়াক চৰি ই ভুলতে কৈছে ভুলতে কৈছে খাৱাই ভেলাম হয় কিন্তু আপুনি আমাক এনে ধৰি আনিছে তহঁতে মাজ ৰাস্তাত মোৰ গাত হাত দিছ তহঁতে শাস্তি পাবই লাগিব অসমীয়াৰ জাতীয় উৎসৱ ৰক্ষাৰ কাৰণে আমি চব কৰিব পাৰো অসমীয়া জাতীয় উৎসৱ পালন কৰাৰ কাৰণে মানুহৰ পৰা দম দি পইচা উঠোৱা অসমীয়া জাতি ভিক্ষাৰীও নহয় ডকাইতো নহয় আমি ভিক্ষাও খোজা নাই ডকাইতো কৰা নাই তহঁতে জাতিটোক ৰখাতলৈ নিছ জাতীয় উৎসৱত দাগ সানিছ এক ছেকেণ্ড আচল ঘটনাটো মই ডিটেইলছত জানিব লাগিব আপুনি কওকচোন কি হৈছিল পেইনটো চুবাই থাকিব নালাগে লিখা মই ইলেকশ্যন নেখেলো এতিয়া কিয় অতই দেখোন ইলেকশ্যন খেলিবলৈ উৎপাত লগাই দিছে এতিয়া ডিচিশ্যনটো চেঞ্জ কৰি দিলো মই একো এটা নাজানে তাই আকৌ ইলেকশ্যন খেলিব যায় যিবিলাক উঠিব সেইবিলাকেনো কিমান জানে মই তোমাৰ কথা কৈছো মই একোৱে নাজানো ছাৰ পুৰা ফালন দিছে ন কি হ'ল নহয় মানে এই ভাগৰ কথা কৈছো পুৰা ফালিছে ন অলপ কামৰ মনোযোগ নাই ছাৰ সকলো কথাতে ৰাজনীতি নকৰি তহঁতে পাগলা না কিয় 20 জুনত বিহু পাতবা তাকেইতো চাওকচোন আজি যুগ ধৰি 20 জুনত 20টো ৰাভা দিব হৈ আহিছে সিহঁতে আকৌ সেই ডেটত বিহু পাতে 20 জুনত যদি বিহু পাতা ৰাভা দিৱস কেতিয়া পাতবি জুলাইত কি আৰু স্বাধীনতা দিৱস ছেপ্টেম্বৰত কি গান্ধী জয়ন্তী নৱেম্বৰত 2 অক্টোবৰত গান্ধী জয়ন্তী নৱেম্বৰত পাতবি তহঁতে ৰাখ জানুৱাৰীত হ'ব গণতন্ত্ৰ দিৱস আৰু শিল্পী দিৱস ফেব্ৰুৱাৰীত হ'ব মে দিৱস জুনত হ'ব মাঘ বিহু হ'ব ফাগুনত আৰু দুৰ্গা পূজা হ'ব ডিচেম্বৰত গাঠ হাত কি হৈছে বসুমতাৰী চাওকচোন ছাৰ পাগলা কৰি দিছি মোক কি কৰিছে একদম কেলেণ্ডাৰটোকে উল্টা পুল্টা কৰি দিছি মানে এইখন ৰখাতলৈ গ'ল বুইছা জাতিটো ধ্বংস হবলৈ বেছি দিন নাই আৰু তাকেইতো চাওকচোন বৌ সেই বহাগৰ বিহুটোনো বাৰু জুনত পাতেগেনে পাগল হ'ল হ'বলা এই চব এই হবলা নহয় পাগলেই হ'ল সেইকাৰণেই কৈছো তুমিও সেই ৰাকেশৰ পাল্লাত পৰিবলৈ এৰা ৰাকেশৰ নিচিনা চেৰা পাগলবোৰৰ কাৰণেই হৈছে এইবিলাক তোমাৰো যে কি অৱস্থা কৰিব নহয় সি চাই থাকাচোন মই ভিতৰলৈ যাওঁ বৌ আই মানুহে ৰাকেশৰ এগেইনষ্টৰ কথা শুনিবলৈ কিয় নিবিচাৰে গম পাবি ৰ কি হৈছে তুমি যে আকাশত চাং পতাৰ কথা ভাবিছা মই কি আকাশত চাং পাতিলো তুমি যে ইলেকশ্যন খেলিম বুলি ভাবিছা তুমি এনে কোনটো এংগুলৰ পৰা ইলেকশ্যনক ফিট হোৱা কেনেকে হাঁহিছে মই চব ফালৰ পৰাই ফিট পাৰ্লিয়ামেণ্টত গৈ ভাষণ দিব পাৰিবা পাৰ্লিয়ামেণ্টটো নুফুটে মাত খাবি তই পাৰ্লিয়ামেণ্টত গৈ কি মাত মাতিব লাগে তাত গৈ কি কৰিবা থম থমকে বহি থাকিবা নে টোপনিয়াই থাকিবা কিয় টোপনিয়াই থাকিম আকৌ মই তেতিয়াহ'লে কি কৰিবা গেম খেলিম মোবাইলত ব্ৰেইনবোৰ বেয়া হৈছে তহঁতৰ নাই হোৱা ছাৰ
গোটেই ফাংচন মাখা বেক কৰাই দিছি ব্ৰেইন বয়া নহয় কি মোৰ হ'ব নাই এইবাৰৰ কাৰণেহে বেক কৰি দিয়া হৈছে তাৰপিছত চব এডজাষ্ট হৈ যাব কিয় বেক কৰিছ ইলেকশ্যনৰ কাৰণে মানে ছাৰ 11 এপ্ৰিলত ইলেকশ্যন 23 মেত কাউণ্টিং এইখিনি সময়ত বিহুৱে পাতিম নে ছাৰ ইলেকশ্যনতে খাটিম 23 মেত ইলেকশ্যনৰ ৰিজাল্ট ওলাব পঢ়াবিলাকৰ হিচাপ নিকাচ জিকাবিলাকৰ খানা তাৰপিছত ছাৰ চৰকাৰ গঠন হ'ব শপত গ্ৰহণ মন্ত্ৰিত্ব নাপালে ছাৰ আকৌ আন্দোলন এমপিৰ কিনা বেচা এইবোৰৰ মাজত ছাৰ ক'ত বিহু পাতি থাকিব কওক এইবোৰ কৰোঁতে জুনৰ মাছ পাবগৈ সেইকাৰণে আমি সিদ্ধান্ত লৈছো এইবোৰ ধীৰে সুস্থিৰে সুকলমে হৈ যোৱাৰ পিছত 20 জুনত আমি বিহুটো পাতিম আৰু এইবোৰ ছাৰ আমাৰেই উৎসৱ আমিতো যেতিয়া পাগলা হৈছে ছাৰ এই দুটা পাগলা হৈছে ইহঁতক লকআপত ভৰাই থওক ছাৰ কিয় চুপ পাগলামি কৰিব নাহিবি সকলো কথাতে ৰাজনীতি নকৰিবি বিহু আমাৰ জাতীয় উৎসৱ ৰাভাদেও আমাৰ প্ৰাণ গণতন্ত্ৰ দিৱস স্বাধীনতা দিৱস আমাৰ অস্তিত্ব ৰাস পূজা আমাৰ পৰম্পৰা এইবোৰক ইলেকশ্যনৰ লগত একাকাৰ নকৰিবি নহয় মানে ছাৰ এই অধিকাৰ তহঁতৰ নাই কাৰোৰে নাই নিৰ্বাচন যেনেকৈ গণতন্ত্ৰৰ বাবে প্ৰয়োজন জাতিৰ অস্তিত্বৰ বাবে আমাৰ জাতীয় উৎসৱ পৰম্পৰাবোৰো সিমানেই প্ৰয়োজন ইয়াত ৰাজনীতিৰ দাগ নেখানিবি ঠিকে কৈছা ছাৰ সব বস্তুৰে নিজৰ ছটা আছে ইহঁতে গোটেই বস্তু লণ্ডভণ্ড কৰি দিছে ইহঁতক লকআপত ভৰাই দিব লাগে ছাৰ চৰি ছাৰ আমাৰ ভুল হৈ গৈছিল ছাৰ ইলেকশ্যনতো লাগিম বিহুটোও পাতিম আমাক ক্ষমা কৰি দিয়ক ছাৰ আৰু ডকা হকা দি চান্দা তোলাটো নুতলো আৰু চব এতিয়া লাইনত আহি গেল আন ক'ত কি হয় হৈ থাকিবলৈ দে কিন্তু অসমখন অসম হৈ থাকিবলৈ দে জাতিটো জাতি হিচাপে থাকিবলৈ দে দিম ছাৰ জাতিটোক কেতিয়াও ধ্বংস হ'বলৈ নিদিওঁ ঠিক আছে যা এতিয়া আহিছোঁ ছাৰ আহিছোঁ যোৱা আহিছোঁ দাদা ময়ো আহিছোঁ নমস্কাৰ ছাৰ জাতিটো জীয়াই থাকিব নাই এনেকুৱা হ'লেই ৰাখিব লাগিব জাতিটোক জীয়াই ৰাখিবই লাগিব Dejar variar